হেল্ল' গাইজ গুড ইভিনিং হেৰি জুইত বনোৱা চাহ খাব নেকি মই চাহ বনাই আছোঁ এতিয়া একদম মানে চৌকাও দেখাই আছোঁ জুইত চাহ আজিকালি নাখায় মানুহ ন গেছত বনাই খায় মই দেখাই আছোঁ দেই এইয়া গাছ দেখাই দিছোঁ দেখিছা এইটো চৌকা আমাৰ ঘৰৰ এইটো আমাৰ চচ দেখিছেনে পূৰা একদম ঠাণ্ডা দিন আহি গ'ল এতিয়া লাহে লাহে এতিয়া জুই পোৱাব লাগিব কেইদিনমানৰ পিছত এতিয়া জুইত পূৰা আলু বিলাহী পূৰা ধৰি একদম এই ন চ' গাইজ আপোনালোকে এনেকুৱা এটা চৌকা বনাই লওক মাটিৰ আৰু একদম চৌকাত বনোৱা চাহ খাওক তাৰপিছত জনাব মোক কমেণ্টত দেই কেনেকুৱা লাগে আপোনালোকে যদি ট্ৰাই কৰে নিমখ চাহ বেয়া টেষ্টি মানে একদম মানে মজা লাগিছে আৰু এই যে আলহী এইটো এই কেনে লাগিছে জুইত বনোৱা চাহ খাই ভাল লাগিছে ন আৰু পূজাৰ আমেঠি আৰু একদম হেৰি দি দিছোঁ ইয়াক কি কয় এইটো নিমকি এই ডাঙৰ নিমকিটো যে ডাঙৰ নিমকি আৰু আমেঠি সেই আমেঠি কয় আজিকালি ভাষাত আমেঠি বুলি কয় ন নিমখ চাহৰ লগত আমেঠি ঠিক আছে এই নিমখ চাহৰ লগত আমেঠি খাই চাওক কি মজা লাগে ন টেষ্টি আছে নে একচুৱেলি আজিকালি নহয় যিকোনো নিমখ চাহটো মই মিঠা পাইছোঁ এইটো মই বনাইছোঁ ন জুইত বনাইছোঁ তাৰ সোৱাদটো আহি গৈছে আজিকালি মেক্সিমাম মানুহে জুইত বনোৱা চাহ নাখায়েই চবে গেছ পাই গৈছে সেইকাৰণে মানে কি চেষ্টা কৰিব লাগে যে ঘৰত এটা চৌকা বনাই পেলাই আমি কেনেকৈ কিন্তু নিমখ চাহ খাওঁ নিমখ চাহ খালে মানে কি অলপ শৰীৰটো মানে অলপ হেৰি হয় মানে কি কয় কি হয় অলপ চেঞ্জ হয় ন চঞ্চল হয় আৰু তো গাইজ আমি চাহ খাওঁ বহুত ভাল লাগিল আৰু ভাল লাগিবও কাৰণ নিজে বনাইছে ন নিজৰ হাতেৰে জুইত তাতো আপোনালোকে এতিয়া ঠাণ্ডা দিন আহিছে প্ৰত্যেকৰ ঘৰত চবে এটা চৌকা বনাই লওক মাটিৰে তাৰপিছত আৰু জুইত বনাই পেলাই খাওক আৰু জুইৰ যিকোনো বস্তু সোৱাদ লাগিব তো বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত ঐ বাই বাই কৈ দে এবাৰ ঠিক আছে টেষ্টি লাগিব ন খাই দে অ'কে বাই বাই